ইয়াতে আমি লেন্সৰ ক্ষমতা, পাৱাৰ অফ লেন্সৰ কথা আমি আলোচনা কৰোঁ। আমি ডেফিনেশ্যনটো যিটো সংজ্ঞা আছে আমি এনেকৈ দিব পাৰোঁ, লেন্স এখনে পোহৰ ৰশ্মিক অভিসাৰী বা অপসাৰী কৰাৰ যিটো সামৰ্থ্য, সেইটোকে আমি লেন্সখনৰ ক্ষমতা বুলি ক'ব পাৰোঁ। এতিয়া অভিসাৰী বা অপসাৰীৰ ক্ষেত্ৰত আমি প্ৰথমতে লেন্সৰ প্ৰকাৰ দুটা চাই লওঁ। লেন্স আমি দুই প্ৰকাৰৰ, আমি ইয়াতে আলোচনাত আমি দুই প্ৰকাৰৰ লেন্সৰ কথা আলোচনা কৰিছোঁ। সেইটো হ'ল দ্বি উত্তল লেন্স, যাক আমি উত্তল লেন্স বুলি কওঁ, তাক আমি অভিসাৰী লেন্স বুলিও কওঁ। অভিসাৰী বুলি কিয় কওঁ? কাৰণ এইখন লেন্সে সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবিলাকক, সকলোখিনি পোহৰ ৰশ্মিক এটা বিন্দুলৈ অভিসাৰী কৰে, আৰু এই বিন্দুটো হ'ল মুখ্য ফকাছ। তেনেকৈ আৰু অৱতল লেন্স যিখন, সেইখনক আমি অপসাৰী লেন্স বুলি কওঁ। অপসাৰী লেন্স বুলি কোৱাৰ কাৰণটো হ'ল যিবিলাক পোহৰ ৰশ্মি সমান্তৰালকৈ আহে, সেই পোহৰ ৰশ্মিবিলাক লেন্সখনৰ আগৰ এটা বিন্দুৰ পৰা অপসাৰী হৈ যোৱা যেন লাগে। এনেকৈ আগৰ এটা বিন্দুৰ পৰা এই বিন্দু এটাৰ আগৰ বিন্দু এটাৰ পৰা অপসাৰী হৈ যোৱা যেন লাগে। এই যিটো আগৰ বিন্দু সেইটোৱে হ'ব মুখ্য ফকাছ ইয়াতে। তো আমি যিকোনো লেন্স, উত্তলে হওক বা অৱতলে হওক, অৰ্থাৎ অভিসাৰীয়ে হওক বা অপসাৰীয়ে হওক, লেন্স এখনৰ আমি ক্ষমতা বুলি কোৱাৰ লগে কি বুজিম? লেন্সখনে পোহৰ ৰশ্মিক কিমানটো পৰ্যায়লৈকে, কিমানখিনিলৈকে অভিসাৰী, উত্তল লেন্সে অভিসাৰী কৰিব পাৰে, আৰু অৱতল লেন্সৰ ক্ষেত্ৰত লেন্সখনে পোহৰ ৰশ্মিবিলাকক কিমান পৰিমাণে অপসাৰী কৰিব পাৰে, সেইটোৱে হৈছে লেন্সখনৰ ক্ষমতা। প্ৰথমতে আমি উত্তল লেন্সৰ অৰ্থাৎ অভিসাৰী লেন্সৰ ক্ষমতাৰ কথা পাতি লওঁ। ইয়াতে আমি উদাহৰণ হিচাপে তিনিখন লেন্স লৈছোঁ। তিনিখন লেন্সৰে যি পৃষ্ঠ আছে, গোলাকাৰ পৃষ্ঠ, বক্ৰ পৃষ্ঠ, সেইখিনি বেলেগ বেলেগ। প্ৰথমখনত লেন্সখন ক্ষীণ অৰ্থাৎ কম বক্ৰ, 2 নম্বৰখনত অকণমান বেছি বক্ৰ, 3 নম্বৰখনত বেছি বক্ৰ। ইয়াতে ছবিকেইটা হাতেৰে মই কেজুৱেলি আঁকিছোঁ, যেনিবা বুজি পালে হ'ল কথাখিনি। প্ৰথম ক্ষেত্ৰত চাওঁ আমি। প্ৰথম ক্ষেত্ৰত আমি অনুমান কৰিব পাৰোঁ যে ইয়াতে যিটো গোলক হ'ব, সেই গোলকটো ডাঙৰ হ'ব। ডাঙৰ হ'লে ইয়াৰে ফকাছ বিন্দুটো দূৰত থাকিব, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য বেছি হ'ব। তেনেকৈ এইখনৰ ক্ষেত্ৰত যিহেতু বক্ৰতাটো অকণমান বেছি, গতিকে ইয়াতে ফকাছ বিন্দুটো অকণমান ওচৰত থাকিব, অৰ্থাৎ ইয়াৰে ক্ষেত্ৰত কি হ'ব? ফকাছ দৈৰ্ঘ্যটো কম হ'ব। আৰু এইখনৰ ক্ষেত্ৰত ফকাছ বিন্দু আৰু ওচৰত থাকিব, বেছি বক্ৰ যিহেতু, যিটো গোলক হ'ব সেই গোলকটো সৰু হ'ব, যাৰ কাৰণে ভাস্কেন্দ্ৰটো ওচৰত থাকিব আৰু ফকাছ বিন্দু তাতকৈ ওচৰত থাকিব, অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু আলোক বিন্দুৰ মাজত ফকাছ বিন্দু থাকে। তো ফকাছ বিন্দু ওচৰত থাকিব, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য ইয়াতে আৰু কমি যাব। গতিকে এই তিনিখন লেন্সৰ ক্ষেত্ৰত এতিয়া আমি ক্ষমতাৰ কথা কেনেকৈ আহে ইয়াতে সেইটো চাম। চ' এই তিনিখন যিহেতু অভিসাৰী লেন্স, তো ইয়াতে যিবিলাক সমান্তৰালকৈ পোহৰ ৰশ্মি পৰিব, ইয়াতে 3টা ৰশ্মি দেখুৱাইছোঁ, ইয়াতে 3টা ৰশ্মি দেখুৱাওঁ আমি। ইয়াতে কেজুৱেলি কিছু কথাখিনি বুজিবৰ কাৰণে, আমি ৰশ্মি চিত্ৰৰ কথা আমি অলৰেডি জানোৱেই। পোহৰ ৰশ্মি তিনিওখন লেন্সতে পৰিছে পোহৰ ৰশ্মি। এতিয়া তিনিওখন লেন্সে পোহৰ ৰশ্মিবিলাক কেনেকৈ অভিসাৰী কৰে সেইটো এবাৰ চাই লওক। তো প্ৰথম লেন্সখন চোৱা, এইখনত যিবিলাক সমান্তৰালকৈ অহা পোহৰ ৰশ্মি আছে, সেইবিলাক আমি জানো যে সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবিলাক ফকাছ বিন্দুৰ মাজেৰে পাৰ কৰাই লৈ যাব, অৰ্থাৎ ফকাছ বিন্দুলৈকে অভিসাৰী কৰে। চ' ইয়াতে এই গোটেই পোহৰ ৰশ্মিবিলাক এইখিনিত গৈ পিনে লগ লাগিব, অৰ্থাৎ তালৈকে অভিসাৰী কৰিব, এই বিন্দুটোলৈকে অভিসাৰী কৰিব। এইখন লেন্সত চাম এতিয়া, এইখনত সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবিলাক ইয়াতে অভিসাৰী কৰিব। চ' এই বিন্দুটোলৈ অভিসাৰী কৰিব। চ' ইয়াতে দূৰত অভিসাৰী কৰিলে, ইয়াতে অকণমান ওচৰত অভিসাৰী কৰিলে, আৰু এইখন লেন্সত একদম ওচৰতে অভিসাৰী কৰিব ফকাছ বিন্দুলৈকে। তো আমি যদি এই তিনিখন লেন্সক তুলনা কৰোঁ, এতিয়া প্ৰথম লেন্সখনৰ ক্ষমতা আমি কম বুলি ক'ম, অৰ্থাৎ ইয়াতে ওচৰত বহুত দূৰতহে অভিসাৰী কৰিব পাৰিলে, বেছি ইয়াতে পোহৰ ৰশ্মিবিলাক বেছি বেকা কৰিব পৰা নাই, কমকৈ বেকা কৰিব পাৰিছে। তো এইখনৰ ক্ষমতা কম। এইখনে অকণমান বেছিকৈ বেকা কৰিছে পোহৰ ৰশ্মিবিলাক, এইখনে বেছিকৈ বেকা কৰিছে, অৰ্থাৎ ওচৰত অভিসাৰী কৰিছে। এইখনৰ ক্ষমতা অকণমান বেছি, আৰু এইখনৰ ক্ষমতা সকলোতকৈ বেছি, কাৰণ একেবাৰে ওচৰত অভিসাৰী কৰিছে ইয়াতে। গতিকে এই তিনিখন লেন্সৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে এই যিখন একেবাৰে শকত, যাৰ ফকাছ বিন্দু একেবাৰে ওচৰত আছিল, অৰ্থাৎ ফকাছ দৈৰ্ঘ্যটো যাৰ কম, সেইখনৰ ক্ষমতা বেছি। এতিয়া আমি অপসাৰী লেন্সৰ কথা চাওঁ, অৰ্থাৎ অৱতল লেন্সৰ কথা চাওঁ। দুখনতে চাম আমি, যিহেতু ইয়াতে তিনিখন চালোঁ, তেনেকুৱা ধৰণৰে কথা। যদি অপসাৰী লেন্সৰ ক্ষেত্ৰত এনেকৈ পোহৰ ৰশ্মি আহি পিনে পৰিছে অৱতল লেন্সখনত, এইখনতো আহি পিনে পৰিছে। তো তাৰ আগতে আমি এটা কথা চাই লওঁ ইয়াতে, যিহেতু এই লেন্সখনৰ বক্ৰতাটো কম, অৰ্থাৎ গোলকটো ডাঙৰ হ'ব। ডাঙৰ হ'লে ইয়াৰ ভাস্কেন্দ্ৰ দূৰত থাকিব, অৰ্থাৎ ফকাছ বিন্দু দূৰত থাকিব, যেনিবা ইমান মানত ক'ৰবাত ফকাছ বিন্দু আছে বুলি ধৰি ল'লোঁ। আৰু এইখনৰ ক্ষেত্ৰত বক্ৰতাটো যিহেতু বেছি, ফকাছ বিন্দু ওচৰত থাকিব, ইয়াতে ক'ৰবাত ফকাছ বিন্দুটো আছে বুলি ধৰি ল'লোঁ আমি, ওচৰত থাকিব। আমি অনুমান এইটো লেন্সখন চাই পিনে গম পাম ক'ত থাকিব। এতিয়া এইখন লেন্সৰ ক্ষেত্ৰত চাওঁ, যিবিলাক সমান্তৰালকৈ পোহৰ ৰশ্মি আছে, সেইবিলাক লেন্সখনৰ আগৰ এই ফকাছ বিন্দুটোৰ পৰা ওলাই যোৱা যেন লাগিব, এই বিন্দুটোৰ পৰা এনেকৈ অপসাৰী হৈ যোৱা যেন লাগিব, এনেকৈ অপসাৰী হৈ যোৱা যেন লাগিব। আকৌ এইখনৰ ক্ষেত্ৰত, এই লেন্সখনৰ ক্ষেত্ৰত এই ফকাছ বিন্দুটোৰ পৰা এনেকৈ অপসাৰী হৈ যোৱা যেন লাগিব। তো আমি দুয়োখন যদি আমি তুলনা কৰোঁ এতিয়া, প্ৰথম যিখন অৱতল লেন্স আছিল, এইখনৰ ক্ষেত্ৰত যি পোহৰ ৰশ্মি সমান্তৰালকৈ গৈছিল, চিধাকৈ গৈছিল, সেইবিলাকক বেছি পৰিমাণে বেকা কৰিব পৰা নাই,
অৰ্থাৎ অপসাৰী বেছি অপসাৰী কৰিব পৰা নাই আৰু 2 নম্বৰখনত বেছি পৰিমাণে অপসাৰী কৰিছে বেছিকৈ বেকা কৰি দিছে তো বেছি অপসাৰী কৰিছে তো এই ওচৰৰ পৰা কৰিছে যে ওচৰৰ এইটো বিন্দুৰ পৰা যে অপসাৰী হোৱা যেন লাগিছে গতিকে ইয়াতে বেছি পৰিমাণে দিশৰ পৰিৱৰ্তন হৈছে বেকা কৰিছে গতিকে আমি ক'ব পাৰিম যে এইখন লেন্সৰ ক্ষমতা কম এইখন লেন্সৰ ক্ষমতা বেছি সো আমি দুয়োটা উদাহৰণৰ পৰা আমি এইটো কথা গম পালোঁ লেন্স এখনৰ ক্ষমতাটো লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ লগত সম্পৰ্ক এটা আছে কেনেকুৱা সম্পৰ্ক আছে আমি উত্তল লেন্সৰ ক্ষেত্ৰত চাওঁ অপসাৰী লেন্সৰ ক্ষেত্ৰত অভিহাৰী লেন্সৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্য যিমান বেছি ক্ষমতাটো সিমানেই কম কাৰণ দূৰত অভিহাৰী কৰিছে ইয়াতে ফকাছ দৈৰ্ঘ্য কম গতিকে ওচৰতে অভিহাৰী কৰিছে গতিকে ইয়াৰে ক্ষমতা সকলোতকৈ বেছি এইখনৰ ক্ষমতা এই তিনিখনৰ ভিতৰত এইখনৰ চবতকৈ বেছি ক্ষমতা তেনেকে অৱতল লেন্সৰ ক্ষেত্ৰত সেইখিনিয়ে কথা ফকাছ বিন্দুটো অৰ্থাৎ ফকাছ দৈৰ্ঘ্য বেছি যিহেতু কমকৈ অপসাৰী কৰিছে আৰু ইয়াতে ফকাছ দৈৰ্ঘ্য কম গতিকে বেছি অপসাৰী কৰিছে বেছিকৈ বেকা কৰিছে গতিকে এইখনৰ ক্ষমতা বেছি এইখনৰ ক্ষমতা কম অৰ্থাৎ আমি এইটো ক'ব পাৰোঁ ক্ষমতাক যদি আমি পি আখৰেৰে বুজাওঁ ক্ষমতা আৰু ফকাছ দৈৰ্ঘ্যৰ সম্পৰ্কটো এনেকুৱা আমি এনেকৈ ক'ব পাৰিম P is equal to 1 by F অৰ্থাৎ P আৰু F ৰ মানটো ব্যস্তানুপাতিকৰ নিচিনা এটা ওলোটা সম্পৰ্ক অৰ্থাৎ F ৰ মান যদি বাঢ়ি যাব P ৰ মানটো সদায় কমি যাব আকৌ F ৰ মান যদি কমি যায় P ৰ মান বাঢ়ি যাব সেই কথাটো আমি ইয়াতে গমেই পালোঁ এতিয়া যদি আমাক দিয়ে তো আমাক যদি দিয়ে যে উত্তল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ অৰ্থাৎ আমাক দিয়ে যদি F is equal to 1 মিটাৰ ইয়াতে আমি মিটাৰৰ কথাটো কৈছোঁ কাৰণ SI এককৰ কথা আমি ক্ষমতাৰ এককটো জানি লওঁ প্ৰথমতে উত্তল লেন্সৰ ক্ষেত্ৰত যেহেতু উত্তল লেন্সৰ ক্ষেত্ৰত যেটো পিছপিনৰ ফকাছ বিন্দুটো ব্যৱহাৰ হয় না গতিকে ইয়াতে ফকাছ দৈৰ্ঘ্যটো প্লাছ হ'ব গতিকে ইয়াতে আমি মাইনাছ ল'ব প্লাছ হ'ব এইটো যদি ফকাছ দৈৰ্ঘ্য 1 মিটাৰ হয় তেনেহ'লে ক্ষমতা হ'ব P is equal to 1 by F এইটো আমাৰ ফৰ্মুলাটো আছিল is equal to 1 by 1 is equal to 1 এটা ক্ষমতাৰ এককটো কয় ডায়োপ্টাৰ SI এককটো কয় ডায়োপ্টাৰ অৰ্থাৎ যেতিয়া আমি ফকাছ দৈৰ্ঘ্যটো মিটাৰত থাকিব যেটো ক্ষমতা পাম হেতুৰ এককটো আমি ডায়োপ্টাৰ ডি বুলি লিখিম ক্ষমতাৰ একক ডায়োপ্টাৰ গতিকে এক ডায়োপ্টাৰ মানে কি বুজাব যদি এটো প্লাছ থাকে প্লাছ 1 ডায়োপ্টাৰ হেতুৱে কি বুজাব যে এখন উত্তল লেন্স প্লাছ আছে যেহেতু উত্তল লেন্স আৰু ফকাছ দৈৰ্ঘ্য উত্তল লেন্সৰ 1 মিটাৰ বুজাব গতিকে যদি আমি কেতিয়াবা সেন্টিমিটাৰত দি আমি হেতু মিটাৰ বনাই ল'ব লাগিব কাৰণ ডায়োপ্টাৰটো মিটাৰৰ লগতে ডায়োপ্টাৰটো SI একক মিটাৰটো SI একক এটা যদি আমাক দিয়ে অৱতল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 50 সেন্টিমিটাৰ তো ইয়াৰ পৰা যেহেতু অৱতল লেন্স আগৰ ফকাছ বিন্দুটো কনসিডাৰ কৰিম অৰ্থাৎ ফকাছ দৈৰ্ঘ্যখিনি এই বাওপিনে থকাখিনি হ'ব ন ইয়াতে গতিকে F is equal to -50 সেন্টিমিটাৰ হ'ব মাইনাছ চিনটো আহিব বাওপিনে থকাৰ কাৰণে অৱতল লেন্স যেহেতু ইয়াতে মাইনাছ সেন্টিমিটাৰ আছে ন আমি ক্ষমতা উলিয়াব গৈ আছো ইয়াতে আমি মিটাৰ বনাব লাগিব মিটাৰ বনাব লাগিলে 100ৰে হৰণ হ'ব সেন্টিমিটাৰক মিটাৰ বনালে আৰু ওপৰত থাকিব 50 মাইনাছ হাফ হ'ব গতিকে আমি এটা পাৱাৰ P is equal to 1 by F পাম 1 by F ৰ মান পালো হাফ পাৱাৰৰ একক ডায়োপ্টাৰ is equal to -2 ডায়োপ্টাৰ তো এইখিনিৰ পৰা আমি কি বুজি পাম যেহেতু ইয়াতে মাইনাছ চিনটো আছে আমি হেতুৰ পৰা গম পাম যে অৱতল লেন্স যদি অৱতল লেন্সখনৰ যদি ইয়াতে আমাক -50 সেন্টিমিটাৰ অৰ্থাৎ -2/1 মিটাৰ দিয়া আছিল ফকাছ দৈৰ্ঘ্য গতিকে ইয়াৰে পাৱাৰ হৈ গ'ল -2 ডায়োপ্টাৰ P is equal to যদি প্লাছ কিবা দিয়া থাকে 1.5 ডায়োপ্টাৰ তাৰ মানে আমি বুজিম যে এই লেন্সখন উত্তল লেন্স আৰু P is equal to যদি মাইনাছ কিবা দিয়াই থাকে তেনেহ'লে এই মাইনাছটোৰ পৰা বুজিম যে এইখন অৱতল লেন্স গতিকে আমাৰ চকুৰ ডক্টৰে যেতিয়া কিবা চশমা প্ৰেছক্ৰাইব কৰে তেতিয়া চশমাৰ পাৱাৰটো যেতিয়া প্লাছ বা মাইনাছ চাই পিনে আমি গম পাই যাম যে উত্তল লেন্স দিছে নে অৱতল লেন্স দিছে আৰু আমি পিছৰ কথাত আমি বেমাৰটোৰ কথা গম পাই যাম